কস্তুৰী হাজৰিকা। মই প্ৰথম শ্ৰেণীত পঢ়োঁ। আমাৰ বিদ্যালয়খনৰ নাম হ'ল গোসাঁইপুখুৰী মধ্য ইংৰাজী বিদ্যালয়। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হ'ল শিশু আৰু বসন্ত। কবি মৃত্যদেৱ মহন্ত। অ বসন্ত, অ বসন্ত, কোচত সেয়া কি? ৰঙা নীলা ফুলৰ মালা লৈ আহিছোঁ সি। পিন্ধাই দেচোন লতাৰ খোপাত, কুঁহি পাতৰ কোমল থোপাত, চাওঁৱানী চকু ভৰি ৰূপহ ছবিটি। অ বসন্ত, অ বসন্ত, বজাত সেয়া কি? মিঠা মাতৰ মৌ ঘৰুৱা কুলি কেতেকী। এৰি দেচোন গছৰ ডালত,